পাৰা আছিল দে চাপিয়াবা মই 1 লাখ দে 1 লাখ দিব বোলে টিকলি বোলে 1 লাখ দিব 1 লাখ দিব বোলে টিকলি দে अब मैं जाकर जला दूंगा पावर मेरी ये मैं सरकार उसकी হেল্ল' এভৰিৱান মই কিন্তু আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাইছোঁ তাৰাপতি মোৰ জেঠীমাহঁতৰ ঘৰত। চ' ৰাতিপুৱাই উঠি এনেদৰে ঘৰৰ সকলোবিলাক কাম কৰি ল'লোঁ, কৰি লৈ গা পা ধুই আহিলোঁ। এতিয়া যাবলৈ ওলাওঁ। এনেকৈ কাপোৰ চাপোৰ পিন্ধি আহিলোঁ আৰু আচলতে ওলাওঁ বুলি ক'বলৈ মোৰ একোৱেই নাই, জাষ্ট মুখত এটা ক্ৰীম ঘঁহিম আৰু চুলিখিনি চুচিম আৰু তেনেকৈ যাম। চ' মই মুখত এটা ক্ৰীম ঘঁহি ল'লোঁ আৰু চুলিকেইডালো চুচি ল'লোঁ। তাৰপিছত এটা কেঁকৰা মাৰি ল'লোঁ চুলিকেইডালত। এইখিনিয়ে মোৰ ওলোৱা হৈ গ'ল বুলিবই পাৰি। আৰু ফ্ৰেণ্ডছ এই আইলাইনাৰটো দেখিছেনে? সেইটো কমেও 4-5 বছৰ হ'ল, এতিয়াও শেষ কৰিব পৰা নাই। এতিয়া বাৰু মেট গৈছে সেইকাৰণে নলওঁ, জাষ্ট এটা ফটোৰ কাৰণে ব্যৱহাৰ কৰোঁ। বহুত দিন আগতে লৈ শেষ কৰিব নোৱাৰে, আচলতে বেছিকৈ নলয়, কেতিয়াবা অকেজন থাকিলে বিয়াই চিয়াই লওঁ, নহ'লে নলওঁ, সেইকাৰণে শেষেই হোৱা নাই। এয়া মই এটা ফটো লৈ ল'লোঁ আৰু মই ৰেডি বুলিব পাৰি। ত' ফ্ৰেণ্ডছ এতিয়া মই যাবলৈ ৰেডি। ফাইনেল লুকটো লগ নহ'লে তাৰাপতিলৈ যাওঁ। ফাইনেল লুক বুলিবলৈ একো নাই, জাষ্ট কাপোৰ পিন্ধিছোঁ আৰু চুলিকেইডাল চুচিছোঁ। চ' এতিয়া আমি তাৰাপতিলৈ যাওঁ আৰু আপোনালোককো দেখাই যাওঁ। দৰ্জাখন খুলি দেখিলোঁ যে ৰাস্তাত আচলতে কোনো মানুহ নাই, সেইকাৰণে কেমেৰাটো এনেকৈ ধৰি পেলাই মোবাইলটো লৈ মই ভিডিঅ' বনাওঁ বুলি ভাবিছিলোঁ, কিন্তু বনাওঁ বুলি ভাবিলেও আচলতে মই একো ক'ব নোৱাৰিলোঁ। মানে ক'লোঁ যদিও লাজ ভয়কৈ ক'লোঁ। চ' কি ক'লোঁ একো শুনা নাপায়, বহুত লাহে হৈ গ'ল, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তাৰাপতি যাবৰ বাবে দোকান এখনলৈ বিস্কুট কিনিবলৈ গ'লোঁ। আচলতে মই তাত যাম জেঠীমাহঁতৰ ঘৰত, আৰু জেঠী ডাঙৰ ছোৱালীজনীক বিয়া দিছে তাত ওচৰতে গাঁৱত। চ' সিহঁতৰ ঘৰতো যাম। চ' তেনেকৈ 2 পেকেট বিস্কুট লৈ ল'লোঁ আৰু মই এইফালে গাড়ী অহালৈ ৰৈ থাকিলোঁ। গাড়ী মানে ই ৰিক্সা যায় তালৈ, বহুত কেইখন গাড়ী পাৰ হৈ গ'ল, কিন্তু এখন গাড়ীও তালৈ নাযায়। প্ৰায় আধা ঘণ্টামান ৰখিলোঁ মই, কিন্তু এখন গাড়ীও তালৈ নাযায়। মানে গাড়ীবিলাক যায় কিন্তু বেলেগ ফালে যায়, সেইফালেদি নাযায়। বেলেগ ফালে গ'লে মানে মই বহুতখিনি আৰু খোজ কাঢ়িব লাগিব, সেইকাৰণে ভাবিলোঁ অকণমান ৰখিয়ে যাওঁ, কিন্তু সেইফালেদি যোৱা গাড়ীতহে যাম। চ' এইখন গাড়ী যাবলৈ ৰেডি হ'ল। চ' ইয়াত উঠি ল'লোঁ আৰু এতিয়া মই গৈ আছোঁ। আমি আহি পালোঁ জেঠীমাহঁতৰ ঘৰ। এয়া টিকু আৰু মাকে চাউল জাৰি আছিলে। এইটো জেঠীমাহঁতৰ ঘৰ। জেঠীমাহঁতৰ ঘৰটো চাবচোন, এইটো প্ৰায় হৈয়ে গৈছিলে, জাষ্ট টিং লগাব বাকী আছিলে, কিন্তু সেই ঘৰটোকে এতিয়া ভাঙি দিব লগা হ'ল, কিয়নো এইফালে 4 লেন যাব আৰু থকা ঘৰটোৰো এটা ৰুম যাব বুলি কৈছে। কি হয় আহিলে গম পোৱা যাব। আৰু তাত অকণমান সময় থাকি এইফালে গাঁৱৰ ফালে কাপোৰ বিক্ৰী কৰিবলৈ আহিছে আৰু আমি তালৈ ওলাই আহিলোঁ। কাপোৰ কেইযোৰমান চালোঁ, চাই উঠি এইযোৰ ভাল লাগিলে বুলি ক'লে টিকুৰ মাকে। চ' এইযোৰ লৈ ল'লে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন, মোৰ হ'লে ভালেই লাগিছে। জেঠীমাহঁতৰ ঘৰত অকণমান থাকিয়ে আমি ওলালোঁ টিকুহঁতৰ ঘৰলৈ যাব। এইটো টিকুৰ ভনী ৰূপচিখা। মেইন ৰাস্তাৰে নগৈ আমি বাৰীৰ পিছফালে পথাৰেৰে যাব ওলালোঁ। আচলতে টিকলিহঁতৰ ঘৰ হৈছে পথাৰৰ মাজত। প্ৰথমতে সিহঁতৰ তাত কোনো মানুহ নাছিল, অকল সিহঁতেই আছিল, মানে সিহঁতৰে এটা ঘৰ আছিল, কিন্তু এতিয়া মানে 2-3 ঘৰমান হৈছে তাত। পথাৰৰ মাজত একেবাৰে ঘৰ সিহঁতৰ। আৰু हाय कर दी हाय हाय हम जा रहे हैं हमारे घर ऑनलाइन देखने ऑनलाइन रास्ते देखने। और ये है मेरी माही और हम तारापुती पे रहते हैं। और ये कंकन ऐसे लगे शॉर्टकट करके चला गया। পথাৰৰ ফালে আচলতে 4 লেনৰ কাম চলি আছে, সেইকাৰণে তাকে চাবলৈ আহিলোঁ। আৰু এই বাৰীটো যে তাতে কুল বনোৱাৰ বাবে কিবা কিবি বনাই আছে। চ' আমি এতিয়া গৈ আছোঁ।
এইবিলাক যে দেখিছে ফ্ৰেণ্ডছ, এইবিলাক বাৰিষা কালত গোটেই পানী পানী হৈ থাকে, মানে কি এইফালে খেতি, গোটেই খেতি, আৰু মাজত মাত্ৰ এডাল আলি থাকে, সেই আলিটোৰে টিকলিহঁতৰ ঘৰত যাব লাগে। এতিয়া 4 লেনৰ বাবে মাটি পেলাই এনেকুৱা কৰি দিছে, মানে কি মাটি ফিল আপ হৈছে বুলিব পাৰি, কিন্তু আৰু বহুতখিনি ভৰাব আছে। সেই যে মাটিখিনি দেখিছে, হয়তো তালৈকে ফিলাব, হয়তো তাৰ ওপৰতো ফিল আপ কৰিব পাৰে। এতিয়া হ'লেহে গম পোৱা যাব কেনেকুৱা হয়। টিকলিহঁতে তই এবাৰ হেত থাকবি, পুৰা টাউনত থাকবি। বাৰিষা আহিলে যে এইবিলাক গোটেই খেতি পথাৰ আছিলে, কেনেকুৱা হৈ গ'ল। আৰু এইটো যে দেখিছে, এইফালে পানী আহে, মানে নদী টাইপ আছিলে, আৰু সেয়া তাৰ পানীখিনি যোৱাকৈ এইটো পুল এটা বনাই দিছে। আৰু ইয়াত যে এই কাঠবিলাক তাতে সেই বাৰীটোত বনাই আছিল, বহুত ডাঙৰকৈ বনাইছে এইটো, মানে পানীখিনি ধুনীয়াকৈ সৰকি যাব পাৰিব। আৰু ফ্ৰেণ্ডছ, আগৰ ফালে যে দেখিছে সেই গছবিলাক থকা তাতে টিকলিহঁতৰ ঘৰ। মোৰ ঘৰটো আচলতে দেখুওৱা নহ'ল সিহঁতৰ। আৰু এই পথাৰবিলাকত কাম চলি আছে, আচলতে 4 লেনৰ কামটো অকল পথাৰে চলি আছে। আমি টিকলিহঁতৰ ঘৰত বেছি সময় নাথাকি এইফালে 4 লেন চাবলৈ ওলাই আহিলোঁ। আৰু এইটো চাওকচোন সিহঁতৰ মাৰামাৰি। টিকলি আৰু তাৰ ভায়েকৰ মাৰামাৰি লাগিছে। মাৰামাৰি। এতিয়া আমি গৈ আছোঁ 4 লেনটো চাবলৈ, মানে মাটি ফিল আপ কৰিছে, বিশেষ একো কাম হোৱা নাই, জাষ্ট মাটি ফিল আপ কৰি থৈছে। আৰু যাব পাৰি মানে সেইফালে ওপৰেৰে। আৰু যাওঁ বুলি ভাবোঁতে এইফালেদি আমি আহিলোঁ, মানে ৰাস্তা এটা আছিল সেইফালেৰে ঘূৰি যাব লাগে, কিন্তু আমি শ্বৰ্টকাট কৰিম বুলি আহোঁতে আগত বহুত পানী পালোঁ। পানী থকা বাবে সেইফালে আৰু আগুৱাই যাব নোৱাৰি, গতিকে আমি এই মাটিৰ দম যে থৈছে এইবিলাকে পাৰ হৈ যাব লাগিব এতিয়া। উপায় নাই আৰু, মানে ঘূৰি গ'লে আৰু বহুতখিনি ঘূৰি যাব লাগিব, সেইকাৰণে আমি এনেকৈ গ'লোঁ। এইবিলাক গোটেই পানী, সেইকাৰণে এনেকৈ যাব লগা হৈছে জঁপিয়াই। এইফালে গোটেই এইবিলাক পাৰ হৈ আহিলোঁ আমি। ইমান পাহাৰৰ বাহিৰে বাগান লৈ আহিছি। গোটেই উঠালো। হাই গাইস, আপুনি ভিডিওটো সাবস্ক্রাইব কৰিব, লাইক কৰিব, তাৰপিছত কমেন্ট জনাব, আনসাবস্ক্রাইব কৰিব, ডিসলাইক কৰিব। कौन है ये लोग? कहां से आते हैं? এইবিলাক গোটেই পথাৰ, বৰষুণ দিছিল বাবে এনেকৈ পানী জমা হৈ আছে, নহ'লে এইখিনি সময় শুকাই থাকিলেহেঁতেন। এই পথাৰৰ মাজেৰে একদম 4 লেনটো গৈছে, আৰু সেইফালে গাঁৱৰ মাজে আহিছে। জেঠীমাহঁতৰ লগতে বহুতৰে ঘৰ যাব ইয়াত 4 লেনটোত। এইবিলাক গোটেই খেতি পথাৰ। এইটো হৈছে ৰেল লাইন, ইয়ালৈকে হৈছে কামখিনি, ইয়াৰ আগত হোৱা নাই। আৰু এইফালে এইটো নদী আছে, সৰুকৈ নদী বুলি ক'ব নোৱাৰি, জান বুলি ক'ব পাৰি। আৰু বাৰিষা হ'লে হয়তো বেছি হ'ব। পৰবি যা পাৰা আছে চাপিয়াবা, 1 লাখ দে, 1 লাখ দিব বোলে টিকলি, বোলে 1 লাখ দিব, 1 লাখ দিব বোলে টিকলি দে। हाय गाइस, हम आए हैं आज नदी पे, आप लोग भी आना कभी। हाय बाय बाय। ইহঁতে আচলতে ব্লগ বনোৱা বুলি কোৱাৰ কাৰণে বহুতে ফূৰ্তি কৰিছে, মানে ইহঁতে ভাল পায় এনেকুৱা কৰি থাকিব। আৰু এইটো হৈছে ৰেল লাইনটো, আগতে ছিংগল লাইন আছিলে, কিন্তু আজিকালি ডাবল লাইন কৰিছে, 2টা ৰেল লাইন আছে। আৰু সেইফালেও কিবা কাম চলি আছে, কিন্তু সেইফালে যাব নোৱাৰি, মানে যাব পাৰি কিন্তু নগ'লোঁ। আৰু ইয়াৰ পৰাই দেখুৱালোঁ আপোনালোকক। এতিয়া কামখিনি ইয়ালৈকে চলিছে, ইয়াৰ ওপৰত যোৱা নাই। আৰু
আৰু গাইছ এইটো কি দেখিলোঁ চাওকচোন, দুখন পাংখা থকা হেলিকপ্টাৰ। মই আগতে আচলতে দেখা নাছিলোঁ, আপোনালোকে আগতে দেখিছে নেকি জনাবচোন। এনেকৈ দুখন পাংখা আছে। এতিয়া আমাৰ 4 লেন চোৱা হৈ গ'ল, আমি ঘৰলৈ উভতো এতিয়া। ৰ'দটো নাই আৰু এতিয়া আন্ধাৰ হৈ আহিছে, সেইকাৰণে ধোঁৱা দেখিছে। আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেন্তে ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে ভাল পায় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাড়ীখনে ৰাস্তাৰ কাম কৰি আছে, মানে বেছি হোৱা মাটিখিনি এনেকৈ ছাইড কৰি লৈ যাই আছে। ইয়াকে অকণমান সময় চাই থাকিলোঁ। আৰু আমি আহি পালোঁ। এতিয়া যাওঁতে এইবিলাক আমি বগাই গৈছিলোঁ। এতিয়া আহোঁতে সেইফালেদি নাযাওঁ, এতিয়া বেলেগ ফালে যাম, বেলেগ ৰাস্তাৰে যাম। টিকলিয়ে আমাক ৰাস্তা দেখুৱাই দিব। আৰু ফ্ৰেণ্ডছ, এইটো যে দেখিছে এইটো হৈছে পাৱাৰ হাউচ। আমাৰ এইফালে থকা লাইনবিলাক ইয়াৰ পৰাই যায়। পাৱাৰ হাউচৰ বিষয়ে টিকলি কিবা ক'ব, অকণমান শুনকচোন। गाइस ये है हमारा टावर, लाइन का टावर। पावर लाइन নহয়, पावर हाउस। पावर हाउस है ये हमारा पावर हाउस। इससे यहाँ से हमें बिजली मिलती है या तो जंगली जानवर का आक्रमण मिलता है, बंदर का आक्रमण मिलता है। कुछ लोग बोलते हैं कि यहाँ पे फुटनी भी रहती है गाइस, पर हम लोग विश्वास नहीं करते कि फुटनी जैसी कोई चीज होती है। बट पुराने जमाने के लोग ये विश्वास करते हैं कि यहाँ पे चुड़ैल, डायन जैसी चीज रहती है, पर मैं नहीं करती। दिखा दो उंगली से दिखा दो। वो वहाँ पे चुड़ैल डायनी रहती है। आगे आओ। वो वहाँ पे चुड़ैल डायनी का घर होता है, पर हम लोग ये मानते नहीं है कि वहाँ पे चुड़ैल की कोई घर होती है। जो पुराने लोगों की लोग होते थे वो विश्वास करते हैं कि वहाँ पे दो या चुड़ैल जो? होती है। हाँ? दो या जो? कि जो दो पुराने लोग थे ना, जो पुराने लोग जो पुराने लोग रहते थे वो बोलते हैं कि वहाँ पे चुड़ैल या चुड़ैल जैसी चीजें रहती है, पर हमें विश्वास कभी नहीं होता। कभी बहुत नहीं अच्छा होता, कर रहे हो। पर हमने अपने आंखों से कभी देखा भी नहीं। उन लोगों ने देखा होगा, इसलिए वो लोग बोलते हैं। हमें आंखों से देखा नहीं रहता तो हम विश्वास नहीं करते, कौन पर सा है? फिर भी हमें रात को अंधेरे में निकलने का डर क्या बोला तूने? फिर भी हमें फूट नहीं होते हैं। हम बोलते हैं फिर भी हमें अंधेरे में अंधेरे में निकलने में हम डर करते हैं। क्यों पता नहीं भाई, पता नहीं। जब शाम हो जाती है तो शाम में हम जाके बिस्तर पे सो जाते हैं भाई। घर से कहाँ है पावर हाउस? कहाँ है दिखा दो। वो रहा पावर हाउस, वो रहा। जो लाइट जल रहा है। हाँ, वो जो लाइट जल रहा है। अभी थोड़ा लाइट जला है, बाद में लाइट बहुत जला दूंगा, जल जाएगा। जला दूंगा। लाइन जला दूंगा। और लाइन जला दूंगा, तुम जला दोगे। जब वहाँ पे जलोगे तब मैं जाकर जला दूंगा। वो पावर हाउस मेरी है, मैं सरकार उसकी। झूठ बोल रहा है। मैं वहाँ पे जाकर बोलूँगा पावर हाउस से चल जाओ। सरकार मेरी, मैं तो खाएगा उसका। मैं क्या बोल रही हूँ, मुझे हिंदी भी नहीं आती, बोल भी रहा हूँ। তো ফ্ৰেণ্ডছ, আমি এতিয়া ঘৰলৈ আহিলোঁ। টিকলিও মোৰ লগতে আহিল। আমাৰ আহোঁতে সন্ধিয়া হ'ল। চ' এনেকৈ অকণমান বল খেলা চালোঁ। চাই পেলাই আমি ভাত খাই দুয়ো শুই থাকিলোঁ। আজিলৈ ইমানে, বাই বাই।